हेलो फ्रेंड्स আপোনালোকৰ মাজত আকৌ লৈ আহিছো নতুন এটা ভিডিও আশা কৰো আপোনালোকৰ মোৰ ভিডিওবোৰ চাই ভাল লাগিব সো ভিডিওটো স্কিপ নকৰি হেখলৈকে চাই থাকক আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হল 3 বছৰত 8 টকাৰ হৰল সুদ বাঢ়ি 920 টকা হয় যদি সুতৰ হাৰ 3% বৃদ্ধি পায় তেন্তে কিমান টকা হ'ব ইয়াত অপচন নম্বৰ এ দিয়া আছে 993 টকা অপচন নম্বৰ বি দিয়া আছে 990 টকা অপচন নম্বৰ সি দিয়া আছে 983 টকা আৰু অপচন নম্বৰ ডি দিয়া আছে 992 টকা সো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 992 টকা 2 নম্বৰৰ প্ৰশ্ন এজন মানুহে বেংকৰ পৰা 1500 টকা ধাৰলৈ লয় বেংকে বছৰি 11% সুতৰ হাৰ স্থিৰ কৰিলে 2 বছৰৰ পিছত দিব লগা মুঠ ধনৰ পৰিমাণ ইয়াত অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1830 টকা 3 নম্বৰৰ প্ৰশ্নটো হল মাত্ৰ দুটা পিঠিত ৰঙা ৰং থকা ঘনকৰ সংখ্যা কিমান হ'ব ইয়াত অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অৰ্থাৎ 12 টকা 12টা 4 নম্বৰৰ প্ৰশ্ন প্ৰবাল গোপালৰ পুত্ৰৰ পুতেকৰ ভাই প্ৰবাল গোপালৰ কি হয় ইয়াত এনসাৰটো হ'ব মই অপচন কেইটা লিখা নাই এনসাৰটো হ'ব নাতি লৰা 5 নম্বৰৰ প্ৰশ্নটো হল বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কছা ছবিখনৰ নাম কি ইয়াত এনসাৰটো হ'ব পুবেৰুন 6 নম্বৰৰ প্ৰশ্ন ভাৰতৰ জাতীয় প্ৰাণী কি এনসাৰটো হ'ব ৰয়েল বেংগল টাইগাৰ 7 নম্বৰৰ প্ৰশ্ন অসমৰ গুৱাহাটীত কিমান বিশ্ববিদ্যালয় আছে ইয়াত হ'ব 21টা অসমৰ গুৱাহাটীত 21টা বিশ্ববিদ্যালয় আছে 8 নম্বৰৰ প্ৰশ্ন এমআৰপি ফুল ফৰ্ম কি এমআৰপি ফুল ফৰ্ম হল মেক্সিমাম ৰিটেইল প্ৰাইস 9 নম্বৰৰ প্ৰশ্নটো হল জালিয়ানৱালাবাগ ক'ত অৱস্থিত ইয়াত হ'ব পাঞ্জাব 10 নম্বৰৰ প্ৰশ্ন মেমৰিৰ আটাইতকৈ সৰু এককটো কি ইয়াৰ এনসাৰটো হ'ব বিট মেমৰিৰ আটাইতকৈ সৰু এককটো হল বিট 11 নম্বৰৰ প্ৰশ্ন কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে প্ৰগ্ৰেমিং ভাষা LISP কোনে সৃষ্টি কৰিছে ইয়াৰ এনসাৰটো হ'ব জন মেকাৰ্থি 12 নম্বৰৰ প্ৰশ্ন প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি ইয়াত এনসাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া 13 নম্বৰৰ প্ৰশ্নটো হল কোন দেশত প্ৰথমে সূৰ্য উদয় হয় ইয়াৰ এনসাৰটো হ'ব জাপান 14 নম্বৰৰ প্ৰশ্ন কোনটো কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছে ইয়াৰ এনসাৰটো হ'ব সঠিক ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সঠিক ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল 15 নম্বৰৰ প্ৰশ্ন হোৱাটছআপ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ এনসাৰটো হ'ব ব্ৰায়ান একটন আৰু য়াংকুমে 2009 চনত হোৱাটছআপ আৱিষ্কাৰ কৰিছিল 16 নম্বৰৰ প্ৰশ্ন হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় ইয়াৰ এনসাৰটো হ'ব নাগালেণ্ড 17 নম্বৰৰ প্ৰশ্ন ৰিকেটছ নামৰ ৰোগ কিহৰ অভাৱত হয় ইয়াৰ এনসাৰটো হ'ব ভিটামিন ডি 18 নম্বৰৰ প্ৰশ্ন দোহা কোন দেশৰ ৰাজধানী ইয়াৰ এনসাৰটো হ'ব কাটাৰ হৈছে দোহাৰ ৰাজধানী চহৰ 19 নম্বৰৰ প্ৰশ্ন তলৰ প্ৰশ্নবোধক স্থানত কি বহিব ইয়াত আছে 3 5 9 15 23 আৰু কুৱেশ্চন মাৰ্ক দি 45 আছে ইয়াত বহিব 33 20 নম্বৰৰ প্ৰশ্ন মানুহৰ শৰীৰত কিমানডাল হাড় থাকে ইয়াৰ এনসাৰটো গোটেই সকলোৱে জানে চাগে সো ইয়াৰ এনসাৰটো হ'ব 206 ডাল মানুহৰ শৰীৰত 206 ডাল হাড় থাকে 21 নম্বৰৰ প্ৰশ্ন উশাহ এৰি দিলে হাওঁফাওঁলৈ কি হয় ইয়াৰ এনসাৰটো হ'ব উশাহ এৰি দিলে হাওঁফাওঁলৈ সংকুচিত হয় 22 নম্বৰৰ প্ৰশ্ন কোনটো জন্তুৱে জন্মৰ পিছত 2 মাহ শুই থাকে ইয়াত এনসাৰটো হ'ব ভালুক 23 নম্বৰৰ প্ৰশ্ন বছৰৰ আটাইতকৈ ছুটি দিন কোনটো ইয়াৰ এনসাৰটো হ'ব 21 বা 22 ডিচেম্বৰ বছৰৰ আটাইতকৈ ছুটি দিনটো হল 21 বা 22 ডিচেম্বৰ সো ফ্ৰেন্ডছ আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকৈ পালে ভিডিওটো চাই কমেন্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকৰ কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু আজিৰ কাৰণে ভিডিওটো এইখিনিয়েই